GRS কামৰো মোৰ বাঘধোপা VCDC কৰি থকা আৰু বাঘধোপাৰ এটা স্কিম চলি আছিল থাকিলে স্কিমটোৰ আপোনাৰ কাম তাৰমানে কি হ'ল আগতে ডিমাণ্ডবিলাক গৈছিল মই তেতিয়া নাছিলোঁ মই নতুন আহিছোঁ 4 মাহমান হ'ল এতিয়া মই ডিমাণ্ড এটা দিছোঁ দিয়াৰ পিছত তেখেতসকলৰ মতে কি ডিমাণ্ডটো দিব লাগে কাম নকৰে মই ক'লোঁ যে কামখিনি কৰক আপোনালোকে ডিমাণ্ড এটা গৈছেও নেক্সট কামটো কৰক তাৰপিছত তেখেতসকলে কৈছে কি আমি আগতে কাম কৰি থৈ দিছোঁ আৰু মই জেগাত যাই পেলাই চাইছোঁ কাম তেনেকুৱা হোৱা নাই 20 লাখ টকা আৰু নেক্সট কথা হ'ল কি আপোনাৰ যিখিনি কাম হ'ব লাগে এতিয়া যিখিনি 13 লাখ মান ওলাই গৈছে চাগে 13-12 লাখ মান আগতে এতিয়া বাকী আছে বাকীখিনি মই ডিমাণ্ডটো এটা ডিমাণ্ড গৈছে এটা ডিমাণ্ডটো যোৱাৰ পিছত পে'মেণ্ট হৈছে মই বোলে কামখিনি কৰক তেখেতসকলে কামখিনি নকৰে সেইটো এটা কথা তাৰপিছত পৰহি ডিমাণ্ডটো লৈ আহিছে আৰু পিছত মই কৈছোঁ কি হেৰি তেখেতৰ নামটো বিপুল ডেকা বিপুল তেখেত বিজেপি বোলে আৰু দয়াল এটা আছে আজি মাৰাটো মোক তাৰমানে বেয়াকৈ মাৰিছে এই দয়াল বোলাটো মোক বুকুত এনেকৈ তাৰমানে বলেৰো ৰৈ আহিছে আহি গাড়ীৰ পৰা নুমি বুকুত খামোচা মাৰি ধৰিছে এতিয়াও মই ভাল পোৱা নাই মাথা চাথা ঘূৰাইছে এতিয়া 2-3টা ঘুচি মাৰিছে এনেকৈ টানি আনি পেলাই ইয়াতে অফিচৰ ভিতৰতে দয়াল ডেকা বোলে বিজেপিৰ বোলে TLCCৰ কিবা আহে ঘৰটো ইয়াতে হ'ব ক'ৰবাত নেকি তাৰে পৰাই তাৰমানে যোৱাকালিও ঘটনা এটা কি হ'ল তাৰপিছত মই তেখেতক ক'লোঁ পৰহি আহোঁতে যে ভিডিঅ' ছাৰ আহক ভিডিঅ' ছাৰো নাছিল পৰহি মিটিং চলি আছিল মোৰ ট্ৰেইনিং আছিল যে ছাৰ আহক কথাখিনি আলোচনা কৰোঁ আপুনি কালি আহিব তাৰমানে যোৱাকালিৰ কথা ক'লোঁ পৰহি যোৱাকালি আহিব দিলোঁ যোৱাকালি আৰু মই আহিলোঁ অফিচত তেখেত অহা নাই তাৰে পৰাই মোক এতিয়া মাথাটো ঘূৰাই আছে মোক ফোন কৰিছে ফোন কৰাতে ফোনটো ধৰিব পৰা নাই তাৰপিছত ময়ে কৰিব কৰাৰ পিছত কৈছে ডিমাণ্ডটো দি দিয়ক মই বোলে চাওক এটা পে'মেণ্ট কৰিছোঁৱে কাম অলপ কৰক কামখিনিতো কৰিব লাগিব ৰাইজেও কৈ আছে কাম নাই কাম হোৱাও নাই ইঞ্জিনিয়াৰেও কৈছে মোক আমি চাব গৈছিলোঁ কাম হোৱা নাই তেখেতে কৈছে নহয় আগতে কৰিছোঁ কামবিলাক মই বোলে আগৰ কথাটো টানি আনিলোঁ আগতে যিখিনি কৰিছে 13 লাখ মান ওলাইহে গৈছে আগৰ এতিয়া নতুন ডিমাণ্ড নতুন কামটোৰে কামখিনি কৰক তাৰপৰা কৈছে নহয় মইতো পইচা মাখা মোৰ এনেকৈ মোৰ হেৰি হৈ যাব আপুনি ডিমাণ্ডটো দিয়ক মই বোলে নহয় দিয়ক আপুনি অফিচত আহিব অহাৰ পিছত মই আপোনাক বুজাই দিম কথাখিনি ভিডিঅ' থাকিব ছাৰো থাকিব ইঞ্জিনিয়াৰো থাকিব কামখিনি কৰিব লাগিব সেইখিনি কৰোঁ কথা পাতক বুলি কৈছে ফোনটো এজনক দিলে দিয়াৰ পিছত এনেকৈ কৈছে হেৰি ডিমাণ্ডটো দি দিয়ক এইবিলাক কাম কৰি পইচাবিলাক আমাৰ হেৰি হৈ গৈছে নহয় পইচাবিলাক সোমাই আছে মই বোলে মইতো দাদা এনেকৈ কামটোতো ডিমাণ্ড দি থাকিব নহয় কাম কৰিব লাগিব তাৰপৰা কৈছে নহয় এইটো আমাৰ ভৱেশ কলিতা ছাৰৰ কাম মই বোলে ছাৰৰ কাম মই গম পাইছোঁ সেনেকৈ কৈছে তাৰপিছত এটা কাম কৰক কামখিনি কৰক যিমান মই দি দিম আৰু যদি আপোনালোকে যদি কাম নকৰে তেতিয়া কাৰোবাৰ পৰা লেখা এখন আনি দিয়ক মই সেইটো কৈছোঁ MLA হওক GM হওক কাৰোবাৰ পৰা লেখা এখন আনি দিয়ক কাৰণ মোৰ চাকৰিটোৰ কথা আছে মোৰ জীৱনটোৰ কথা আছে তাৰ পৰাই তেখেতে মোক কৈছে এই ননচেন্স চালা দয়াল ডেকা বোলে ননচেন্স মই বোলে ৰ'ব ব্যৱহাৰ অলপ ভালকৈ কৰিব মই বিজেপিৰ অমুক হয় বুলি কৈছোঁ মই বোলে মই GRS নয়ন মহন্ত মই মাৰিছে আৰু কোনোবা মাৰিছে প্ৰথম দয়ালে বুকুত খামচা মাৰি ধৰি এতিয়া 2টা ঘুচি মাৰিছে এতিয়াও মোৰ মাথা ভাল লগা নাই একদম এনেকৈ মাৰিছে 2টা না 3টা পৰিছে তাৰপিছত বিপুলে পেটি বাৰ উলাই লৈছে পেটি দি মাৰিছে পিছত তাৰমানে মাৰিয়ে পেলাব খুজিছিল পিছত চাৰাত চবেই গ'ল আৰু আমাৰ ষ্টাফখিনি প্ৰশাসনৰ সহায় ল'ব লাগিব এতিয়া ধৰক মোক ৰাস্তাত যোৱাত যদি মাৰি পেলায় আৰু সেইটো যদি আজি অফিচৰ ভিতৰত আগুৰা মানুহ থকাৰ কাৰণেহে যদি মোক তাতে মাৰি দিয়া হয় এতিয়া আমি জনাম ছাৰৰ পৰা এখন হেৰি কৰি পেলাই ময়ো প্ৰশাসনৰ পৰা মই এটাই অনুৰোধ কৰিছোঁ আমাৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰক কাৰণ এনেকৈ আৰু কথা মই আজি চৰকাৰখনক কৈছোঁ তেখেতসকলক আমি হেৰি কৰিছোঁ অনুৰোধ কৰিছোঁ আজি ইমান ভাল চৰকাৰ সুন্দৰভাৱে চলাই আছে গতিকে এইবিলাক মানুহে আজি বদনাম এটা আনিছে বা আমাৰ জীৱনৰো ৰিস্ক আছে তেখেতসকলে এনেকুৱা মানুহবিলাকৰ নাকি লওক স্কিমটো কি আছিল মানে যিটোৰ কাৰণে আপোনাক মানে হেৰি কৰিলে MGNREGA স্কিমটোৰ নামটো আছিল আপোনাৰ হেৰি ৰেনোভেশ্যন অফ এম্বেকমেণ্ট এট ইচ ছাইড পুঠিমাৰী ৰিভাৰ এট হৰিজৰা ভিলেজ আণ্ডাৰ MGNREGA 20 লাখৰ আছিল কথা ক'বই নোৱাৰা গৈছিল বেয়াকৈ মাৰিছে